এটা যে শুভাৰম্ভ হ'ব। পাঁচটা গ্যারেন্টিটো হ'ল আমাৰ যেনিবা সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা দিয়া। मानाव गेदेर हाग्रामा महिलारि सारनि गिदिर मोनसे फोसावनाय। थांनाय बिटिसि इलेक्शननि समाव रायजो राजाफोरनि थाखाय मोनबा गेरेन्टि होनाय। बे गेरेन्टिफोरखौ दिनैनिफ्राय मावफुंनायनि खोथा होदों। नायनोसै सोरबायदि सुबुङा मोनो, साबेसेनो होयो। बिटिसिनि गासै टटेल बाजेट सेसनखौ नायोब्लाथ' गासै टटेल 156 क्र'रल'। गेरेन्टि हिसाबै बेखिनि फैसाया थोजासे नङा। 1 नाम्बार गेरेन्टि हिसाबै लेन्ड हानि पाट्टा होनाय। 2 नाम्बाराव इउथ्स लाइमोनफोरनि थाखाय 100 क्र'र। 3 नाम्बाराव दं आइजोफोरनि थाखाय 40 क्र'र। 4 नाम्बाराव दं गोरिब सुबुंफोरनि थाखाय 50 क्र'र आरो 5 नाम्बाराव दं सेनियर सिटिजेनफोरनि थाखाय 10 क्र'र। टटेल 200 क्र'र। बिटिसिनि टटेल बाजेट सेसना जादों अनलि 56 क्र'रल'। अब्ला माजों होनो सानखो? बिटिसिखौ माजों सोलिनो सानखो आरो सोरबायदिनो होनो सानदों? नेनानै थाबाय बिटिसि सोरखारनिसिम। মানে কি এটা যে শুভাৰম্ভ হ'ব। পাঁচটা গ্যারেন্টিটো হ'ল আমাৰ যেনিবা সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা দিয়া 1 নাম্বাৰ। 2 নাম্বাৰত আছে আমাৰ গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া। 3 নাম্বাৰত আছে আমাৰ সেল্ফ হেল্প গ্ৰুপ, ইহঁতক আমি আৰ্থিক সাহায্য দিয়া। ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰ্থিক সাহায্য দিয়া। ইয়াৰ পিছত আমাৰ সেনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া। এইটো ফাৰ্ষ্ট গেৰেণ্টি। ইয়াৰ বাদেও আমাৰ আজি এই বাগৰুম্বা যিটো দোহৌ, ইয়াত যিসকল পাৰ্টিচিপেট কৰিছিলে 10,000 নাচনীসকলক আমি আজি চেৰেমনিয়েল জাষ্ট অনাৰ দিম। আমি সেইটো কাৰ্যসূচী আছে। আৰু ইয়াৰ পিছত আমাৰ কিছু এৱাৰ্ড আছে, স্পৰ্টছৰ এৱাৰ্ড আছে আৰু লিটাৰাৰী এইবিলাক এৱাৰ্ড আছে। মুঠতে এইবিলাক গোটেই কাৰ্যসূচীবিলাক আমি চিফ মিনিষ্টাৰ ডাঙৰীয়া অহা আগতে আমি এইবিলাক শেষ কৰি ল'ম। ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া অহাৰ পিছত মেইন পাব্লিক মিটিংটো হ'ব। আনএমপ্লয়েড ইউথ বিলাকক যিটো দিব লাগিছে, নিবনুৱা আনএমপ্লয়েড ইউথ মানে যুৱক যুৱতীসকলকো আমি আৰ্থিক সাহায্য আমি দিব। পাঁচটা গেৰেণ্টি চেক ডিষ্ট্ৰিবিউচন কৰিব। পাঁচটা প্ৰত্যেক ডিষ্ট্ৰিক্টত পাঁচটা মাটিৰ পাট্টা হওক, ইউথ বিলাকৰ কথাই হওক বা সেল্ফ হেল্প গ্ৰুপৰ কথাই হওক বা গৰীব দুখীয়া শ্ৰেণীৰ লোকসকলক হওক বা সেনিয়ৰ চিটিজেন আৰু হেণ্ডিকেপসকলক এই পাঁচটা গেৰেণ্টিটো আমি আজি প্ৰত্যেকটা জিলাত পাঁচটা চেৰিমনিয়েল ডিষ্ট্ৰিবিউচন দিব। আৰু এইটো আমি ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগু হোৱাৰ আগতে আমি শেষ কৰিম। এইটো আমি যিটো গম পাই আছো যেনিবা মাৰ্চৰ প্ৰথম সপ্তাহতে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগু হ'ব পাৰে। সেইকাৰণে ফেব্ৰুৱাৰীৰ ভিতৰতে আমাৰ এই যেনিবা 100 क्र'ৰ যুৱক যুৱতীসকলক পইচা দিয়া, আৰ্থিক সাহায্য দিয়া বা আমাৰ মাটিৰ পাট্টা দিয়া। আৰু আমাৰ হাতত আছে গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া, চেনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া। ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰ্থিক সাহায্য দিয়া। এইবিলাক যিখিনি আমি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে, সেইটো আমি বিফৰ মানে কোড অফ কণ্ডাক্ট 2026 চনৰ এপ্ৰিল মাহৰ নিৰ্বাচন হ'ব বুলি আমি শুনি আছো। সেইকাৰণে মাৰ্চত কোড অফ কণ্ডাক্ট লাগিব পাৰে। মাৰ্চত আগতে আমাৰ এইখিনি যিখিনি প্ৰতিশ্ৰুতি দিছিল সেইখিনি আমি কমপ্লিট কৰিম।